আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। আব্দুল্লাহ নামৰ এজন ভাই প্ৰশ্ন কৰিছে, ফৰজ গোসলত মুখত পানী দিয়া নাই। গোসল কৰিছে কিন্তু মুখত পানী দিয়া নাই, পানী দিয়া ভুলি গৈছে। পিছত নামাজ পঢ়িছে, নামাজ পঢ়াৰ পিছত মনত পৰিছে যে মুখত পানী দিয়া নাই। এতিয়া তাৰ নামাজৰ কি হুকুম, আকৌ গোসল কৰিব লাগিব নে নাই? মনত ৰাখিব, এতিয়া গোসলৰ ভিতৰত যদি কোনোবাই ফৰজ গোসলত যদি কোনোবাই মুখত পানী দিয়া নাই, গোসল কৰাৰ পিছত মনত পৰিছে, তেনেহ'লে আকৌ গোসল কৰিব নালাগে, খালি মুখত কুল্লি কৰিলেই হৈ যাব। মুখত পানী দি কুল্লি কৰিলেই হৈ যাব। আৰু এই কুল্লি কৰাৰ আগতে যিখিনি নামাজ পঢ়িছে এইখিনি নামাজ আকৌ পঢ়িব লাগিব। কিয়? এই কাৰণে যে গোসলৰ ভিতৰত কুল্লি কৰা ফৰজ, তাৰ ফরজ রয়ে গেছিল, তার গোসল হওয়া নাই, এই কারণে মুখত পানি দিয়ার আগতে যেখানে নামাজ পড়িছে এই নামাজ আকৌ পড়িব লাগিব। কারো যদি গোসল করেছে নাকতো পানি দিয়া নাই, ভুলি গেছে, গোসল করার পিছত সেইখানে খালি নাকত পানি দিলেই হ'ব, আকৌ গোসল কৰিব নালাগে। বা শরীরের কোনো জায়গা শুকান রয়ে গেছিল, শিকা নাই, পিছত মনত পৰিছে, সেইখানি জায়গা আকৌ ধুলে হল, পুরা গোসল কৰিব নালাগে। আর ইয়ার আগতে যেখানে নামাজ পড়িছে নামাজ আকৌ পড়িব লাগিব। গোসলের ভিতৰত তিনিটা ফরজ, কুল্লি করা, নাকত পানী দিয়া, সর্বশরীর জিকাই দেওয়া। আৰু আল্লাহ সুবহানাহু ওয়া তাআলা পবিত্র কোরআনের ভিতৰত ইরশাদ ফরমাইছে, ওয়া ইন কুনতুম জুনুবান ফাত্তাহহারু, তোমালোকে যেতিয়া জুনুবি হওয়া, নাপাক হওয়া, ফাত্তাহহারু, উত্তমভাবে পবিত্রতা অর্জন করা। এই কারণে গোসলের ভিতৰত তিনিটা ফরজ। গোসলের ভিতৰত ঘরঘরা করা সুন্নত। 6 দিন যেতিয়া জুনুবি গোসল কৰিব, জুনুবির গোসল কৰিব, তেতিয়া খালি কুল্লি কৰিব। আৰু আম হালাতত জুনুবি গোসল কৰিলে মুখত পানী দি ঘরঘরা করা সুন্নত, কুল্লি করা ফরজ। এই কারণে ঘরঘরা কোনোবাই যদি কুল্লি কৰা নাই, পানী খাই দিছে, তেনেহ'লে দেখিব লাগিব এই মুখত পানী দি ঘুমাইছে না নাই, মুখত পানী পুৰা মুখত ফেলি গেছে না নাই। তাৰ পানী যদি ফেলি যায়, খাইছে, তেনেহ'লে কুল্লিৰ কায়েম মুকাম হ'ব। আর যদি ডাইরেক্টলি খাইছে, ঘুমা নাই, পানী খালি জিবা জিকি গেছে, তেনেহ'লে কুল্লিৰ কায়েম মুকাম নহ'ব, তাৰ ফরজ আদায় নহ'ব, তাৰ ফরজ আদায় নহ'ব। আৰু কোনো পুৰুষে যদি ডাঙৰ ডাঙৰ চুলি ৰাখিছে আৰু এইবিলাক চুলি বান্ধি ৰাখিছে, গোসলৰ টাইমত তাৰে চুলি খুলি দিয়া ৱাজিব। আৰু যদি আওৰাত যদি তাৰ খোপা বান্ধা আছে, চুলিৰ খোপা বান্ধা আছে, বান্ধাৰ পিছত সি জুনুবি হৈছে, তেতিয়া আর গোসলৰ টাইমত তাৰে খোপা খোলা জৰুৰী নহয়, খালি চুলিৰ গুৰে গুৰে পানী পচাই দিব লাগিব। আৰু যদি জুনুবি হওয়ার আগতে তার খোপা খোলা আছিল, জুনুবি হওয়ার পিছত বান্ধছে, তেতিয়া এই খোপা খুলি দিব লাগিব, খুলি দি গোসল কৰিব লাগিব। তেতিয়া পুরা তার সব চুলি ধোয়া জরুরি, ওয়াজিব হয়ে যাব। তারপিছত গোসল করার আগতে পাখির নিয়ত কৰিব লাগে। গোসলের সন্নত শরমগা ধুব লাগে। শরমগার নাপাক লাগিলেও ধুব লাগে, না লাগিলেও ধুব লাগে। তাৰপিছত মুকাম্মল উজু কৰিব লাগে, মুকাম্মল উজু কৰিব লাগে। তাৰপিছত ডাইন সাইডত, ডাইন সৌ কাণ্ডত 3 বাৰ পানী ঢালি দিব লাগে, বাও কাণ্ডত 3 বাৰ পানী ঢালি দিব লাগে। তাৰপিছত মাথাত 3 বাৰ পানী দিব লাগে। এনে কচলাই ফালে, পুরা শরীর কচলাই ফালে, পুরা এনেকৈ কচলাই চচলাই সর্বশরীর ধোয়া, কচলাই ধোৱা সুন্নত। কেবলামুখী হৈ গোসল যাতে কৰিব নালাগে। তাৰপিছত জৰুৰতকৈ বেছি পানী খৰচ নকৰা, এইবিলাক সুন্নত। আৰু তানহাই হিচাপে গোসল কৰা, তানহা হিসাবে গোসল করা। আৰু যদি বাথরুম যদি থাকে, পুরা পর্দা আছে, বাথরুমৰ ভিতৰত নেংগা হৈ গোসল কৰিব পাৰে, নেংটা হৈ গোসল কৰিব পাৰে। কিন্তু বেহতেৰ হ'ল কোনো কাপড় পিন্ধি লোৱা। কিয়নো আল্লাহ তো দেখি আছে, আল্লাহ হায়া করবা লাগে।
আৰু গোসলৰ পিছত, গোসলৰ আগতে উজু কৰা সুন্নত, গোসলৰ পিছত তেতিয়াৰ উজু কৰিব নালাগে। কিয়? কোনোবাই যদি গোসলৰ আগতো উজুও কৰা নাই, তথাপি তাৰ তহাৰাতে কুবৰাৰ লগত তহাৰাতে ছগৰা আদায় হৈ গৈছে, ডাঙৰ তহাৰাতে হাসিল কৰিছে, তেওঁ গোসল কৰিছে, সৰ্বশৰীৰ ধুই দিছে, তেতিয়া আর হাত ধোৱা, মুখ ধোৱাৰ, মাথা মুছে কৰা, পাও ধোৱা এইবিলাক আর প্ৰশ্ন নাই। সেইকাৰণে গোসলৰ পিছত উজুৰ আর জৰুরত নাই। যদি বাথৰুমৰ ভিতৰত যে কোনো মানুহে দেখা নাপায়, তেতিয়া উলংগ হৈও গোসল কৰিব পাৰে, কিন্তু বেহতৰ হ'ল কোনো এটা কাপড় পিন্ধি, কথা যে আল্লাহ পাকে দেখি আছে, আল্লাহ খায়া কৰিব লাগে। আৰু গোসলৰ সুন্নত কেইটা মই ক'লোঁ, নিয়াত কৰিব লাগে, শৰমগা এনি পেচাব পায়খানাৰ যিটো শৰমগা এইবিলাক ধুব লাগে, নাপাক লাগিলেও ধুব লাগে, নাপাক থাকিলেও ধুব লাগে, নাথাকিলেও ধুব লাগে। তাৰপিছত মুকাম্মল উজু কৰিব লাগে, নামাজৰ যেনেকৈ উজু কৰোঁ এনেকৈ মুকাম্মল উজু কৰিব লাগে। তাৰপিছত সোঁ কান্ধত 3 বাৰ পানী ঢালিব লাগে, বাওঁ কান্ধত 3 বাৰ, মাথাত 3 বাৰ, এনেকৈ পানী ঢালি কচলাই ফালে পূৰা সৰ্বশৰীৰ কচলাই ফালে গোসল কৰিব লাগে। কেবলা ৰোগ যাতে গোসলৰ টাইমত যাতে কেবলা ৰোগ হোৱা নাযায়, আৰু জৰুরত যিখানি পানীৰ জৰুরত সেইখানি পানী ইস্তেমাল কৰিব। তাৰপিছত তানহাই হিচাপে একাএকি গোসল কৰিব লাগে, আৰু বাথৰুম যদি একাএকি গোসল কৰিব লাগে। এইখানে হ'ল সুন্নত, গোসলৰ এইখানি সুন্নত, ফরজ কুল্লি কৰা, নাকত পানী দিয়া, সৰ্বশৰীৰ জিকাই দেওয়া, আর বাকি এইখানি কৰিলে সুন্নত। আৰু মাসলা হ'ল কোনোবাই যদি নেংগা হৈ গোসল কৰিব খোজে, কাপড় নাই, কাপড়ৰ কমি থাকে, বাথৰুমত গোসল কৰিব পাৰে, এইটো জায়েজ। কাপড় থাকিলেও নেংগা হৈ গোসল কৰিব পাৰে, কিন্তু বেহতৰ হ'ল কোনো এটা কাপড় পিন্ধিল, যি নহওক আল্লাহ পাক সব